হাতত ধৰি অলপ সময় লগত থকাৰ নাম ভাল পোৱা নহয়, গোটেই জীৱন ছায়া হৈ কাষত থকাৰ নামে ভাল পোৱা। চকুত পানী তেতিয়া ওলায় যেতিয়া মুখৰ কথাই হৃদয়ত আঘাত কৰে। ভাল পোৱাবোৰ বহুত অদ্ভুত, যিমান সুখ দিয়ে তাৰ পিছত বহুত বেছি দুখ দিয়ে। যেতিয়া কাৰোবাক এৰি থৈ যায় তেতিয়া সেই মানুহটোৰ ভাল পোৱাই নহয়, মুখৰ হাঁহিটো কাঢ়ি লৈ যায়। আঘাত অবিহনে জীৱনত উন্নতি কৰিব নোৱাৰি। কাৰোবাক বিশ্বাস দিলে কৰিবলৈ শিকক, ভাঙিবলৈ নহয়। কাৰোবাক কথা দিলে ৰাখিবলৈ শিকক, বিশ্বাসঘাতকতা কৰিবলৈ নহয়। সম্বন্ধ দুইজনেই কৰে, কিন্তু কান্দে এজনে। যিজনে টাইম পাছ কৰে সেইজনে ভাল পোৱা পায়, আৰু যি সঁচা ভাল পায় সি মাত্ৰ পায় কষ্ট। মানুহৰ জীৱনৰ সকলোতকৈ বেছি মূল্যৱান সম্পদ হ'ল ধৈৰ্য। কাৰণ ভাল সময়বিলাক পাৰ কৰিবলৈও ধৈৰ্য লাগে, বেয়া সময়বিলাক পাৰ কৰিবলৈ ধৈৰ্য লাগে। কিছুমান সম্পৰ্ক আছে অলপ সময় লগত থাকিয়ে আপোন কৰি লয়, আন কিছুমান আছে বহু বছৰ লগত থাকিও গুৰুত্বই নোহোৱা হয়। সকলোতকৈ বেইমান হ'ল আমাৰ মন, নিজৰ বুকুত থাকিও বেলেগৰ বাবে কান্দে। কিছুমানে ব্যস্ত থাকি পাহৰি যায়, আন কিছুমানে পাহৰাৰ কাৰণে ব্যস্ত থাকে। সম্পৰ্ক থকা অৱস্থাত নহয়, সম্পৰ্ক ভাঙি গ'লেহে বুজে কাৰ কিমান প্ৰয়োজন আছিল।